বন্ধুসকল চাওঁতে 5 মাহ পাৰ হৈ গ'ল আৰু কিমান দিন বাকী হিয়া আমুঠুৱে ন্যায় পাবৰ কাৰণে কিয় ইমান কি প্ৰণালী কৰা হৈছে হিয়া আমুঠুক ন্যায় দিয়াৰ ক্ষেত্ৰত কি ভুল কৰিছিল জুবিন দাই যে তেখেতক ন্যায় দিয়াৰ ক্ষেত্ৰত ইমান প্ৰৰোচনা কৰা হৈছিল কি ভুল কৰিছিল এজন সহজ মানুহ পাই এছামে মুটি পুটি খাই তেখেতক হত্যা কৰিলে আৰু সেই সহজ মানুহজনক এতিয়া ন্যায় দিয়াৰ ক্ষেত্ৰত এছামে ৰাজনীতি কৰিবৰ কাৰণে এৰি দিয়া নাই এছামে ৰাজনীতি কৰিবৰ কাৰণে এৰি দিয়া নাই গৰিমাবোৰ আৰু চৰকাৰী অধিবক্তাকেইজনে বাৰে চৰকাৰৰ ওচৰত অনুৰোধ কৰাৰ পাছতো আজিকো প্ৰতি কিন্তু চৰকাৰে ফাষ্ট ট্ৰেক আদালত গঠন কৰিব পৰা নাই কিয় ইমান প্ৰৰোচনা কৰিছে জুবিন দাক ন্যায় দিয়াৰ ক্ষেত্ৰত যিজন মুখ্যমন্ত্ৰী মহোদয়ে কৈছে ময়ো জুবিনৰ অনুৰাগী আমিও জুবিনৰ অনুৰাগী প্ৰকৃতাৰ্থত যদি মুখ্যমন্ত্ৰী মহোদয় জুবিন দাৰ অনুৰাগীয়ে হয় তেখেতে কিয় ইমান বিলম্ব কৰিছে তেখেতে কিয় আজিকো প্ৰতি ফাষ্ট ট্ৰেক আদালত গঠন কৰিব পৰা নাই চৰকাৰী অধিবক্তা গৰিমাবোৰে কৈছে যে যদিহে ফাষ্ট ট্ৰেক আদালত গঠন নহয় তেনেহ'লে জুবিন দাক ন্যায় দিয়াৰ ক্ষেত্ৰত অতি কমেও 20 বছৰ লাগিব আৰু 20 বছৰ পাছতো জুবিন দাই যে ন্যায় পাব তাৰ কিন্তু কোনো ঠিকনা নাই যিজন মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল সিদিনাখনে চিটে আদালতত চাৰ্জত জমা দিব সিদিনাখনে আমি ৰাজপথত নামিম জুবিনে অতি শীঘ্ৰে ন্যায় পায় আৰু ন্যায় ব্যৱস্থাটো যাতে আদালতে দ্ৰুত গতিত আগবঢ়াই নিয়ে অথচ সেইজন মুখ্যমন্ত্ৰী মহোদয়ে জুবিন দাক ন্যায় দিয়াৰ ক্ষেত্ৰত বুজাতকৈ বেছি কি প্ৰণালী কৰিছিল আজিকো প্ৰতি ফাষ্ট ট্ৰেক আদালত গঠন কৰিব পৰা নাই আৰু যদিহে ফাষ্ট ট্ৰেক আদালত সঁচাকৈ গঠন নকৰে তেনেহ'লে জুবিন দাই কেতিয়া ন্যায় পাব জুবিন দাৰ হকে যদি কোনোবাই ন্যায় পাব ৰাজপথত নামে তেখেতো দুখী হয় বিনা কাৰণত ৰাষ্ট্ৰদ্ৰোহী সাজি ভিতৰত দাসৰ দৰে এজন ব্যক্তিক 5 মাহ জেলৰ ভিতৰত সোমোৱাই থৈ দিবে একমাত্ৰ জুবিন দাৰ হকে মাত মতাৰ বাবে জুবিন দাৰ হকে ন্যায় বিচৰাৰ বাবে গতিকে বন্ধুসকল এনেবোৰ কথা কাৰ্যৰ পৰা অনুভৱ হয় বাৰুকৈ অনুভৱ হয় সঁচাকৈ আমাৰ হিয়া আমুঠুৱে ন্যায় পাবনে কি ভুল কৰিছিল হিয়া আমুঠুৱে যিজন মানুহে ৰাজনীতি বেয়া পাইছিল সিজন মানুহক লৈ আটাইতকৈ বেছি ৰাজনীতি কৰিছিল বন্ধুসকল আটাইতকৈ বেছি ৰাজনীতি কৰিছিল অৰ্থাৎ মন্ত্ৰী বিধায়কসকলে এতিয়া চাওঁতে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যিসকলে 2026ত নিৰ্বাচন খেলিব তেওঁলোকে জুবিন ক্ষেত্ৰত নোযোৱাই ভাল কাৰণ মই জুবিনক মই ৰাজনীতি কৰাটো আটাইতকৈ বেছি বেয়া পাওঁ আৰত কি ৰহস্য লুকাই আছে নাজানো বন্ধুসকল কি ৰহস্য লুকাই আছে কিয় জুবিন দাক ন্যায় দিয়াৰ ক্ষেত্ৰত ইমান কি প্ৰণালী কৰা হৈছিল কি ভুল কৰিছিল এনেকুৱাকৈ জুবিন দাই হত্যাকাৰীকেইজনৰ লগত ৰজাঘৰীয়া কোনোবা অঙুহী বঙুহীও জড়িত আছিল নেকি বন্ধুসকল ইমান যি কি প্ৰণালী কৰা হৈছিল জুবিন দাক ন্যায় দিয়াৰ ক্ষেত্ৰত সঁচাকৈ বন্ধুসকল অনুভৱ হয় জুবিন দাই কেতিয়া ন্যায় পাব জুবিন দাই এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনক লৈ ব্যস্ত কিন্তু সেই মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে যদি মই জুবিনক ন্যায় দিব নোৱাৰো তেনেহ'লে 2026ত মোক ভোট দিব নালাগেই এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কিয় ক'ব পৰা নাই জুবিন দাক ন্যায় দিয়াৰ কথা কিয় ক'ব পৰা নাই যদি মই জুবিনক ন্যায় দিব নোৱাৰো মোক 2026ত ভোট দিব নালাগে বুলি ইয়াত কি ৰহস্য লুকাই আছে বন্ধুসকল ইয়াত কি ৰহস্য লুকাই আছে জুবিন দাক ন্যায় দিয়াৰ ক্ষেত্ৰত ইমান কি প্ৰণালী কৰা হৈছিল নিজৰ প্ৰতিভাৰে জাতিটোক বিশ্বৰ বুকুত চিনাকি কৰি থৈ যোৱাৰ পাছতো ঠিক তেনেকুৱা এজন জাতীয় সত্তাৰ নায়কক ন্যায় দিয়াৰ ক্ষেত্ৰত চৰকাৰে ইমান কি প্ৰণালী কৰিছিল এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে নিৰ্বাচনৰ কামত নিৰ্বাচনত লৈ ব্যস্ত জনসাধাৰণক কেৱল মাথো টোপ দি আছে সেয়া নিৰ্বাচনী টোপেই হওক বা জুবিন দাৰ ন্যায়ৰ কথাটো পাহৰি থকাৰ টোপেই হওক আৰু এনেকৈ হবে হয়তো আৰু কিছুদিন পাছত জুবিন দাৰ ন্যায়ৰ কথা মানুহে ক্ৰমাগতভাৱে পাহৰি যাব আৰু সেই পাহৰি যোৱাৰ সুযোগ লৈয়ে হয়তো অপৰাধীকেইজনেও ন্যায় পাব আমাৰ হিয়া আমুঠুৱে কোনোদিন আৰু কোনো কালে কেতিয়াও ন্যায় নাপাব ঠিক তেনেকুৱা এটাই মনে ধৰে বন্ধুসকল ঠিক তেনেকুৱা এটাই মনে ধৰে নাজানো সময়ে কি কয় আমি সময়লৈকে অপেক্ষা কৰিব লাগিব হিয়া আমুঠুৱে ন্যায় পায় নে নাপায়
আৰু হিয়া আমঠুৱে যি ন্যায় পাব লাগিব এইটো চিৰসত্য কথা। এই জাতিৰ কলংক কাপুৰকেইজনে যি শাস্তি পাব লাগিব, ফাঁচি হ'ব লাগিব, সেইটো চিৰন্তন সত্য কথা। কিন্তু এছামে চবে ববে কবে কৌশলে কিন্তু এই কলংকিত নায়ককেইজনক ন্যায় দিবৰ কাৰণে কিন্তু সুৰুঙা বিচাৰি আছে, সেইবাবেই হয়তো ফাষ্ট ট্ৰেক আদালত গঠন কৰা নাই। আৰু নিৰ্বাচনৰ পাছত হয়তো ফাষ্ট ট্ৰেক আদালত গঠন কৰি দিলোঁ। আৰু তাৰপাছত এই কাপুৰকেইজনে ন্যায়ৰ সুৰুঙা দি মাহে মাহে এজন এজনকৈ সোমাই আহিব। হ'ব নেকি বন্ধুসকল সময়ত? তথাপিতো মনে কয় আমাৰ হিয়া আমঠুৱে ন্যায় পাওক আৰু চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব দি দিয়ক। চৰকাৰে আৰু কি প্ৰণামী কৰিব নালাগে। অনুৰোধ কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয় হিয়া আমঠুক ন্যায় দিয়ক। এইখিনিকে কয় মই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। সকলোৰে সুস্বাস্থ্য কামনা কৰি ধন্যবাদ।